হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট চাব পাৰিব। ইয়াৰ বাবে আপোনালোকক কোনো ধৰণৰ এপ আদি ডাউনলোড কৰিব নালাগিব আৰু মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট কিমান তাৰিখত দিব সেইটো আপোনালোকক আজি মই দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। আপোনালোকে মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টখন পাই যাব। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট 6 জুনত পাই যাব আৰু ৰেজাল্ট কেনেকৈ চাব পাৰিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সোমাই যাব। মই ক্ৰম ব্ৰাউজাৰত আহিছোঁ। হোৱাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ দিব। মই চাৰ্চ দি দেখুৱাই আছোঁ। আপোনালোকে ইয়াত চাৰ্চ দিব result.assam.nic.in, এইটো লিংক ডিছক্ৰিপশ্যনত পাই যাব। এইটো অহাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগেই আপোনাৰ সন্মুখত এনেকুৱা অপশ্যন আহি যাব। আপোনালোকে ৰোল নাম্বাৰ আৰু এণ্টাৰ এই কেপচাৰখন পূৰণ কৰি দিব। ইয়াত দি দিব আপোনাৰ ৰেজাল্ট। ইয়াত ছাবমিটত ক্লিক কৰি দিব। আপোনাৰ ৰেজাল্ট আহি যাব। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।